এয়া লৈ লৈছোঁ দহিবতা সূতা মই নেচা সূতাৰ পৰা ভাগ কৰি লোৱা সেইটো গুলি তাৰ পাছতে যিহেতু মণি দিম এয়া গোল্ডেন কালাৰ মণি লৈছোঁ আৰু বেজি এটাটোতো লাগিবই সেইটো বেজিতে আপুনি যিটো কালাৰৰ দহি গুঠিব সেইটো কালাৰৰ সূতা ভৰাই ল'ব আৰু এখন কেঁচি মই অকণমান গুঠি থৈছোঁ অলপমান গুঠিবলৈ আছে ভাবিলোঁ আপোনালোককো ভিডিঅ'টো কৰি দেখাই দিওঁ নে কি কয় চবেইতো জানেই সাধাৰণতে আমি যেনেদৰে গুঠোঁ তেনেদৰে গুঠা হয় কিন্তু মই যেতিয়া ভিডিঅ' বনাবলৈ লৈছোঁ গতিকে যিকোনো কাম কৰিলে ভিডিঅ'টো অকণমান কৰি থ'বলৈ মন যায় কিন্তু এডিট কৰিব মোৰ একেবাৰে মন নাযায় হ'লেও আজি কৰি মেলি যেনে তেনে আপোনালোকক দিছোঁ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ দেই এনেদৰে প্ৰথমতে আপোনালোকে মণিটো আগত ভৰাই ল'ব লাগিব বেজিটোত ভৰাই লৈ লগাই পেলাই নি তাৰপাছত সূতা থোপাটো খুৱাই এনেদৰে চিলাই দিব লাগিব এইটোতো জানেই চবেই সকলোৱে যেনেকৈ গাঁঠে ময়ো তেনেদৰে গাঁঠি দেখাইছোঁ আপোনালোকক পকোৱা দহিটো নহয় এইটো এনেই থোপা খুৱাই দিয়া দহিটো হয় আৰু এই যে চাদৰখন দেখিছে এই চাদৰখন মই ডিজাইন কৰি থোৱা আছে মাজত গেৰো দি পেলাই নি আৰু আগটো চিম্পুলকৈ ৰাখিছোঁ মই যিহেতু একদম চিম্পুলকৈ কাপোৰবোৰ ৰাখি ভাল পাওঁ নিজে পিন্ধি চিম্পুল কাপোৰবোৰ পিন্ধি মই নিজে ভাল পাওঁ সেইটো কাৰণে মই চিম্পুলকৈ ৰাখিছোঁ মই পিন্ধি আপোনালোকক দেখাম বাৰু কেনেকুৱা হয় আজি বতৰটো একদমেই ডাৱৰীয়া ৰাতিপুৱাৰে পৰা বৰষুণ দিয়ে আছে অলপ সেইটো কাৰণে শুই উঠিয়ে মই এইটো কামত লাগি গৈছোঁ বিচনাতে বহি কৰা কাম যিহেতু বিচনাৰ ওপৰত বেড টেবুলখন লৈ তাতে চাদৰখন পাৰি ওপৰত গাৰুটোৱে হেঁচি ধুনীয়াকৈ কৰি লৈছোঁ এতিয়া দেখিলে মণিটো ফাৰ্ষ্ট বেজিটোত সোমোৱাই মই ইয়াত চিলাই লৈছোঁ আকৌ পিছত আমি ওপৰৰ সূতাডাল মণিটোৰ মাজেদি পাৰ কৰাই দিছোঁ এতিয়া ধুনীয়াকৈ দুটামান গাঁঠি দি ল'ব লাগে আপোনালোকে লৈ ল'ব যেনেদৰে সুবিধা হয় আৰু এই ভালদৰে মই খুব বেয়া পাওঁ দহি এনেকৈ যে মাজতে দি লোৱা যিটো গাঁঠি এইটো মই ইমান ভাল নাপাওঁ কিন্তু উপায় নাই আকৌ ভালদৰে দি লৈছোঁ পুতুককৈ হয় পিছে দহি গুঠি বেছি দেৰি নালাগে মই আজিখন মোৰ হ'লেই আজিহে আৰম্ভ কৰিছিলোঁ ৰাতিপুৱা শুই উঠিয়ে আৰম্ভ কৰিছোঁ ডাৱৰীয়া বতৰ বিচনাত বহি কৰাহে কথা আৰু বুলি তাৰপাছতে ধুনীয়াকৈ এনেদৰে দহিকেইটা কৰি যাব গমটোতো পায়ে চাদৰখন পিন্ধি দেখাম কেনেকুৱা ডিজাইনৰ হয় চাব পাৰিব যদি ভাল লাগে আপোনালোকে ল'বও পাৰিব বা নিজে বনাই হ'লেও ল'ব পাৰিব কেনেকুৱা লাগে চৰ্দি অকণমান লাগি আছে মাতটো অকণমান ভাগিও আছে তথাপিও ভিডিঅ'বোৰ বনাই যেতিয়া থৈ যাওঁ ভইচ অভাৰ দিয়া নহয় মোৰ এডিট কৰা নহয় মোৰ যে ইমান এলাহ লাগে নহয় এডিট কৰি ভিডিঅ' দিবলৈ একদম দিয়া নহয় কেমেৰা কৰি থৈ যোৱা হয় তাৰ পাছত আৰু নহয়গৈ ভাবিলোঁ আজিয়ে যদি নকৰোঁ তেতিয়া থাকি যাব এয়া মোৰ ফাইনেলি দহি বাতি হৈ গ'ল চববোৰ আৰু কৈছিলোঁ নহয় কাষতে এনেকৈ ৰিবন চিলাই দিছোঁ বুলি পাৰ্পেন লগাই দিছোঁ তাৰ পাছতে মাজত এনেদৰে মই গেৰো ডিজাইন দি দিছোঁ আৰু সেয়া হ'ল হেণ্ড এম্ব্ৰইডাৰী মোৰ অৰ্ডাৰ আছিলে একে ডিজাইনৰ এম্ব্ৰইডাৰী কাপোৰ এযোৰ আৰু মই মেখেলাখন প্ৰথমতে ভুল কৰি পেলাই নি ছাইডটো ভুল কৰি এম্ব্ৰইডাৰী কৰিব লাগিছিলে পঠালিকৈ কৰিলোঁ থিয়কৈ সেইটো কাৰণে মই নিজে ইউজ কৰিলোঁ পাছত এইটো মই নিজে চিলাইছিলোঁ ব্লাউজটো আৰু ব্লাউজ চিলোৱা মই বহুত দিন নাই হোৱা শিকিহে আছোঁ এইটো নিজে নিজৰ কাৰণে চিলাই লৈছিলোঁ ভাবিলোঁ হুক কেইটামান মই খুৱাই লওঁ যেতিয়া পিন্ধিব পৰা হ'ব ন সেইকাৰণে খুৱাই ল'বলৈ চেষ্টা কৰিলোঁ আৰু কাপোৰযোৰ মোৰ যেতিয়া ৰেডি হ'ব মেখেলাখনত ফুলটো কৰি আছোঁ যেতিয়া ৰেডি হ'ব তেতিয়া মই আপোনালোকক পিন্ধি দেখাম কেনেকুৱা লাগিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ বিচাৰে তেতিয়াহ'লে প্লিজ